সেই সাধু কথা আগতেও শুনিছা। এই কাউৰী, ভোকাটোৰ কাউৰী শুনিছানে কেতিয়াবা? শুনিছানে নাই? এজনী কাউৰীৰ খুব পিয়াহ লাগিছিল আৰু পিয়াহত আতুৰ হৈ তাই চাৰিওপাশে পানী বিচাৰি ফুৰিছিল, কিন্তু পানী ক'তো তেওঁ বিচাৰি পোৱা নাছিল। ওচৰতে এঘৰ মানুহত এটা কলহ দেখা পালে আৰু কলহটোৰ তলত অকণমান পানী আছিল, যিকণ পানী তাই ঠোঁটেৰে গিলি খাব নোৱাৰে। তাই বিকল্প একো নেদেখি ওচৰতে থকা শিলগুটিৰ দমটোৰ পৰা তাই অকণমানি ঠোঁটটোৰে এটি কৰি শিলগুটি আনি সেই অকণমান পানী থকা কলহটো পূৰ্ণ কৰি পেলালে। তাৰপিছত তাত থকা সেই পানীকণ ওপৰলৈ উঠি আহিল আৰু কাউৰীজনীয়ে হেঁপাহ পলুৱাই পানী খাই আনন্দ মনেৰে উৰি গুচি গ'ল। এতিয়া এই গল্পটোৰ পৰা আমি বাৰু কি বুজিলোঁ? আমি এটা কথাই বুজিলোঁ, সেইটো হৈছে কি, যে যত্ন কৰিলে নিশ্চয়কৈ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি, নহয়নে? আমিতো বুদ্ধদেৱৰ কথাও শুনিছোঁ। বুদ্ধদেৱৰ কথা শুনিছা নাই তোমালোকে? বুদ্ধদেৱ পঢ়াত বৰ গেধা আছিলে। এই যে আমাৰ গেধা আৰু চোকা এই শব্দ দুটা যে ছাত্ৰসকলৰ মাজত প্ৰয়োগ হয়, তেওঁ খুব চোকা আছিলে। কেইবাবাৰো তেওঁ অনুতীৰ্ণ হৈছে আৰু ঘৰতো তেওঁক বহুত বেয়া ব্যৱহাৰ, মাৰপিট কৰিলে আৰু স্কুলৰ পৰাও তাক খেদি দিয়া হ'ল। অৱশেষত বুদ্ধদেৱে কৰিলে কি, যে নদীত পৰি সি আত্মহত্যা কৰিব। তাৰ দৰে গেধা ল'ৰা জীয়াই থকাৰ লাভ নাই বুলি সি নদীত আত্মহত্যা কৰিবলৈ আগবাঢ়ি গুচি গ'ল। আৰু নদীলৈ যাওঁতে নদীৰ পাৰৰ ঘাটটোত বুদ্ধদেৱে দেখিলে যে কিছুমান তিৰোতা মানুহে পানী ভৰাই ভৰাই, নদীৰ পৰা পানী ভৰাই ভৰাই এচটা এচটা শিলত সেই কলহবোৰ থৈ গৈছে। আচলতে শিলত কলহ এটা থ'লে কলহটো লুটি খাই পৰি যায়। পৰি যায় নে যায় বাৰু? পৰি যায়। কলহটোৰ যিহেতুকে তলখন গোল, গতিকে শিলৰ ওপৰত কলহটো ৰৈ নাযায়। তাৰ পাছত দেখিলে যে কলহবোৰ থোৱা সেই যে শিলবোৰ, সেই শিলবোৰ কলহ থওঁতে 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 ক্ষয় গৈছে আৰু ফলত সেই কলহবোৰ সেই খাপটোত থ'ব পৰা উপযোগী হৈ পৰিল। মানে তেওঁ বুজিলে যে ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায়। এতিয়া বুদ্ধদেৱৰ সেই কথাটোৰ পৰা আমি এটা কথা লক্ষ্য কৰিব পাৰোঁ যে আমি যিমানেই যি নহওক কিয়, চোকা গেধাটো মানুহৰ মানসিকতাৰ ওপৰত, ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে তোমালোকে যিকোনো এটা বিষয় অধ্যয়ন কৰিবলৈ যাওঁতে সেই বিষয়বস্তুটোৰ ওপৰত নিচাকৈ সোমাই ল'ব লাগিব। তেতিয়া চাবা তোমালোকে সেই বিষয়টোৰ কৃতকাৰ্যতা অনতিপলমে লাভ কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকলে সদায় এটা কথা মনত ৰাখিব লাগিব, সেইটো হৈছে ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ ছাত্ৰীসকলৰ মূল লক্ষ্য হ'ব লাগিব অধ্যয়ন কৰা আৰু সেই অধ্যয়নৰ জৰিয়তে জ্ঞান লাভ কৰা। গতিকে আমি অধ্যয়নত এনেদৰে মনোনিৱেশ কৰিব লাগিব যে অধ্যয়নৰ জৰিয়তে যাতে আমি পৰিপুষ্ট হৈ উঠোঁ আৰু পৰিয়ালৰ বা সমাজখনৰ উন্নতি সাধন কৰিব পৰাকৈ নিজকে মানুহ হিচাপে গঢ় দিব লাগিব। আমাৰ অধ্যয়নৰ ক্ষেত্ৰত একাগ্ৰতাটো এনেকুৱা হ'ব লাগিব, কাক চেষ্টা বক ধ্যান। কাক মানে কি বাৰু? কাক বুলি যে মই ক'লোঁ, কাক মানে কি বাৰু? কাক মানে জানানে তোমালোকে? কাউৰী। কাক মানে হৈছে কাউৰী। এই যে মই শিলগুটিৰ কথা ক'লোঁ, কাউৰীজনীয়ে যত্ন কৰি 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 শিলগুটি ভৰাই ভৰাই কলহটোত অৱশিষ্ট পানীখিনি ওপৰলৈ উঠাই পেলাই সি পিয়াহ পলুৱাব পাৰিলে। গতিকে তেনেকুৱা ধৰণৰ চেষ্টা লাগিব। আকৌ বক ধ্যান বুলি ক'লে আমি পানীৰ জুৱলিত বগলীবোৰ দেখিছোঁ নহয়। বক মানে হৈছে বগলী। বক মানে হৈছে বগলী। বগলীয়ে পানীৰ জুৱলিত এনেদৰে ৰৈ থাকে যাতে তাৰ কাষেদি পাৰ হৈ যোৱা মাছটো অতি সোনকালে ধৰি পেলাব পাৰে। এনেকুৱা ধ্যানত থাকে যে তাৰ ওচৰেদি পাৰ হৈ যোৱা মাছ কেতিয়াও সাৰি যাব নোৱাৰে। গতিকে আমাৰ কাউৰীৰ দৰে চেষ্টা লাগিব আৰু বগলীৰ দৰে আমাৰ ধ্যান হ'ব লাগিব। যে তোমালোকে এই যে নৱাগত আদৰণি সভাখন আমি পাতিছোঁ,
ইয়াৰ উদ্দেশ্য এইটো নহয় যে আমি কেৱল নাচ পান কৰিম, কিবা পেকেট লাঞ্চ খাম, সেইটো কথা নহয়। ইয়াৰ কথা হৈছে কি, তোমালোক ছাত্ৰ ছাত্ৰীসকল, কেৱল মই একাদশৰ কথা কোৱা নাই, প্ৰথম মানৰ পৰা আৰম্ভ কৰি বিভিন্ন শ্ৰেণীত যিহেতুকে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে, নৱম মানত কৰে, ষষ্ঠ মানত কৰে, প্ৰথম বৰ্ষত প্ৰথম শ্ৰেণীটো কৰে আৰু একাদশ শ্ৰেণীটো কৰে। তোমালোকে এইটো কথা নাভাবিবা যে নৱাগত আদৰণি সভা মানে কেৱল একাদশসকলক আদৰণি জনোৱা, এইটো কথা নহয়। আমি এইখন বিদ্যালয়লৈ অহা সকলো নৱাগতক আমি আদৰণি জনাইছোঁ আজি সভাখনৰ জৰিয়তে। আৰু আজি সভাখনৰ জৰিয়তে আমি আমাৰ এই নৱাগতসকলক আমাৰ বিদ্যালয়খনৰ যিবিলাক অনুশাসন আছে, এই অনুশাসনবিলাক বুজাই দিবৰ কাৰণেহে, আমি শিক্ষকসকলৰ পৰামৰ্শ প্ৰদান কৰিবৰ বাবেহে এই নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰা হৈছে। আচলতে কি হয়, মনোৰঞ্জন, নাচ গান এইবোৰ বেয়া পোৱা মানুহ নাই, সকলোৱে ভাল পায়। কিন্তু কেৱল অকল মনোৰঞ্জনতে নিজকে আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব নালাগিব। আৰু এই মনোৰঞ্জন ধৰ্মী নৃত্যই হওক বা গীতেই হওক, এইবিলাকৰ পৰাও আমি জ্ঞান লাভ কৰিব লাগিব। এইবিলাকৰ পৰাও কি হয়, ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰতিযোগিতাৰ ভাৱ বৃদ্ধি হয়। এই যে এইমাত্ৰ নৃত্য প্ৰদৰ্শন কৰিলে নিৰঞ্জন তাই, ইমান সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলে, হয়তো এই নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁ আগতে তেনেধৰণৰ এখন মঞ্চ পোৱা নাছিল। আৰু এই মঞ্চখনৰ জৰিয়তে তেওঁ প্ৰতিভা বিকাশ কৰাৰ এটা সুযোগ লাভ কৰিলে। এতিয়া তেওঁৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ মনত এনেকুৱা এটা প্ৰতিযোগিতাৰ ভাৱ আহিছে যে আমি নিৰঞ্জনৰ দৰে ময়ো যদি নাচিব পাৰিলোহেঁতেন, আজি নিশ্চয় ময়ো নাচিলোহেঁতেন। ইও এক শিক্ষা, সেই শিক্ষা হৈছে প্ৰতিযোগিতাৰ শিক্ষা। মানুহৰ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ লগতে অন্যান্য দিশৰ পাৰদৰ্শিতাও খুবেই প্ৰয়োজন। সেইকাৰণে আচলতে নৃত্য গীতৰ ইয়াত সুবিধা প্ৰদান কৰা হয়। তোমালোকে কেৱল অকল মনোৰঞ্জন বুলিয়ে নাভাবিবা। মই ভাষণ দীঘলীয়া কৰিব বিচৰা নাই, বহুতো কাৰ্যসূচী আছে, আমাৰ জ্যেষ্ঠ শিক্ষকসকল আছে, তেখেতসকলে তোমালোকক সুন্দৰ সুন্দৰ পৰামৰ্শ দিব আৰু সেই পৰামৰ্শবিলাক তোমালোকৰ জীৱনত কাৰ্যকৰী হ'ব পৰাকৈ মনোযোগেৰে শুনিবা। পুনৰবাৰ মই নৱাগতসকললৈ শুভকামনা জনাইছোঁ, আদৰণি জনাইছোঁ, আশীৰ্বাদ জনাইছোঁ। আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জয়তু বৰছিগা ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়, জয়তু বৰছিগা ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকবৃন্দ, জয়তু বৰছিগা ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভা। ধন্যবাদ।